Hi guys, good morning. Welcome to my YouTube channel. Thalmen to sai gome paise saga kot jam ami aji. To logojon ahi ase, ahi pale jam mo ulai ko ready hu. Ki ahi pale mane jam aji okoman furibo jam apnaloko dekhau. Hoy na hoy? Ki koy? To bolok okoman enjoy kori ahu. And I've been chillin', watching the ocean with you. Baby, up with a slow motion crew. And we up in our clouds when people change, but not us. And we just chillin', kicking it, kissed by the sun. Could be soaked to the skin in the mall soon. I know she got the good vibes when seasons change, but we're the same. Even if I lost all my money, the zero runs deep, honey. A single word, 'cause you got me holding. Even if my jokes aren't funny, my tongue tied up on it. And I don't need to speak a single word, 'cause you got me holding. 'Cause you got me holding. Even if my jokes aren't funny. So guys, ahi ami etia bortoman Doboka paisuhi. Etu Doboka rasta. Rasta guli bahut dhunia rasta tu dekharu bahut mane jega bela bhal dekha rasta tu. Etia ahi Doboka hine okoman duita okoman bhago mai disu mane. To sar okoman time lagibo okoman jua. To kiman time lage na janu hoi pale he gom pam kiman time lage. A bass guitar, simmer down and mash me up, tripping like I'm Jimmy at Woodstock. Drum me round and go right for it, shivers down my spinal cord. Oh, 'cause you got me holding. Even if I lost all my money, the zero runs deep, honey. And I don't need to speak a single word, 'cause you got me holding. কি ধুনীয়া এটা প্লেছত আহি ৰখিছোঁ এই ৰাস্তাৰ লগতে চাৰিওফালে পাহাৰ মই একে মনোমোহা দৃশ্য মানে দেখি একদম মানে বহুত ভাল লাগি যায় এনেকুৱা জেগাবিলাক দেখিলে তাক এফালে কিমান পাহাৰ চবফালে পাহাৰে পাহাৰ ৰখি লৈছোঁ অলপ মানে জেগাখিনি দেখি ভাল লাগিল সেইকাৰণে ৰখিলোঁ চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ অকণমান ভিউপইণ্ট বুলি ধৰি লওক আৰু
বস্তু দেখা পালোঁ মানে দেখা নাই তেনেকুৱা কিবা মিল হ'বলা কিবা বস্তু কঢ়িয়াই আছে আপোনালোকক দেখাই আছোঁ চাওক বস্তুটো এইখন ৰাস্তাটোৰ ওপৰৰ সৈতে মানে সেই বস্তুটো অহা যোৱা কৰি আছে ক'ত আহি চাওক আহি আছে ওপৰে ওপৰে দেখিছেনে বেলেগ চিষ্টেমত বস্তু দি আছে দেই এবাৰ উঠিবা দিয়া হয় কি নি আছে শিলহে নি আছে না কি নি আছে নাজানো আৰু ভাল লাগিছে কিন্তু দেই বস্তু সেয়া পোৱা আছে একে একে বহুত দূৰলৈকে আছে আৰু এইফালে আছে একে তালৈকে আছে বহুত দূৰলৈকে মানে বস্তুবিলাক গম পালোঁ শিল নি আছে শিল বেলেগ আইডিয়া লগাইছে দেই তামাম দিমাগ মানুহবিলাকৰ ৰাস্তাটো এইটো মানে এইখিনি আৰু ওপৰৰ সৈতে বস্তুবিলাক শিলবিলাক মানে আনা নিয়া কৰি থাকে সেইফালে কিবা মিল চিল আছে নেকি দেখা নাই বাৰু দূৰত আছে যে জংঘল এইফালে দুখনমান বৰ স্পীড আছে আহিছিলোঁ ফাইনেলি দেউপানী লৈ আহিছিলোঁ দেউপানী দুৰ্গা মন্দিৰ ফাইনেলি আহি পালোঁ এই জেগা মন্দিৰটো আছে ডিমাপুৰ হয় ডিমাপুৰ বহুত দূৰ মৰিগাঁৱৰ পৰা আহি গ'লোঁ এতিয়া ডিমাপুৰ ৰাতিপুৱা আহিছিলোঁ 9টা বজাত এতিয়া 4টা বাজি 5টা বজাত বোলে বন্ধ কৰিব তাৰ আগতে এতিয়া 4টা বজাত এঘণ্টা সময় আছে তাৰ আগতে মন্দিৰটো দেখুওৱা আপোনালোকেও নিজেও চাওঁ বহুত আশা কৰি আছোঁ বহুত দূৰৰ পৰা চাম বুলি তো গাইজ গেটটো হৈছে এইটো এতিয়া আমি সোমাই যাম আৰু ভিতৰত ইয়াত মানে ৰাতি নহয় দিনতে হয় চব মানুহ খালী হৈ গ'ল কি ছাগলী ধৰিছোঁ যে বান্ধি তেনি আহি পালোঁ দে আহি পেলাই এইখিনিতে অকণমান ভাগৰটো মাৰি লৈছোঁ বহি লৈছোঁ মানে বাইকত আহি থকা যে বহুত কষ্ট হৈছে ন তাতে 4 ঘণ্টা ৰাস্তা মানে নক'ব আৰু দুইটা গতি চমতি বেয়া হৈ আহিছে এতিয়া অকণমান বহি লৈছোঁ এইখিনিতে মন্দিৰটোৰ ভিতৰতে তাৰপিছত আপোনালোকক দেখাই আছোঁ বাকীবোৰ তো গাইজ মন্দিৰটো বিখ্যাত এই গছডালে হৈছে বহুত মানে প্ৰমাণিত মানে ইয়াত যদি আপুনি কিবা ৰঙা ফিটা যদি বান্ধে মনৰ কামনা যিকোনো মনৰ কামনা পূৰ্ণ হৈ যায় মানে ইমানে প্ৰমাণিত মন্দিৰটো চাওক গছডাল কিমান মানুহ কিমানে বহুতে কেনেকৈ বান্ধি থৈছে পূৰা চব ৰঙা ফিটা চব
চাওক কিমান ফিটাই ফিটা জয় দুৰ্গা মা দুৰ্গা মন্দিৰ হয় আৰু গছডাল চাওক কিমান ডাঙৰ বহুত গছ আছে সব গছতে মানে ৰঙা ফিটা বান্ধি থৈছে ভাল লাগিছে দেই মন্দিৰটো বহুত আহিছিলোঁ মৰিগাঁৱৰ পৰা এইফালে মানে কাৰ্বি আংলঙৰ ফালে ডিমাপুৰ ফালে গ'লে ক'ত পূজা হয় কি হয় মানে চাম বুলি এনেকৈ আহি আছিলোঁ তাৰপিছত গম পালোঁ যে এইখিনিত এটা বহুত ডাঙৰ মন্দিৰ আছে বোলে তেতিয়া গম পাই আমি সোমালোঁ আহি পেলাই দেখিছোঁ বহুত প্ৰমাণিত মন্দিৰ মই ফাৰ্ষ্ট দেখিছোঁ ভাল লাগিছে ইয়াত মানে যিকোনো মনৰ কামনা আপোনাৰ ৰঙা সূতাডাল মনৰ সেই কামনা পূৰ্ণ কৰি ৰঙা সূতাডাল বান্ধিলেই হ'ল গোটেই মনৰ কামনা পূৰ্ণ হৈ যাব বন্ধ কৰে বোলে আৰু বেছি টাইম নাই আৰু বন্ধ হোৱাৰ সময়তে মানুহ কমি গ'ল ফিটা এই মন্দিৰটোকে চাবৰ কাৰণে আহিছিলোঁ আমি মৰিগাঁৱৰ পৰা আহি দেখিলোঁ ভাল লাগিল মানে আমাৰ এতিয়া মনৰ কাম পূৰ্ণ কৰা কাম নাই মানে যদি গছডাল দেখালোঁ তাৰমানে যিমান ৰঙা সূতা বন্ধা আছে মানে চবে মনৰ কিবা এটা লৈ বান্ধি মনৰ কামনা যে মানে মনৰ আশা যে অমুক হ'ব তমুক হ'ব মই বহুত কিবা কিবি শুনিছোঁ মন্দিৰটোৰ বিষয়ে আপোনালোকে ভিডিঅ'ত আৰু বেলেগ চালেই গম পাব কিন্তু প্ৰমাণিত মন্দিৰ সেইকাৰণে বহুত মানুহ আহে ইয়াত ফিটা বান্ধে আকৌ ফিটা যোনে বান্ধি থৈ আকৌ খুলিবৰ কাৰণে আহিব খুলিবৰ কাৰণে কেতিয়া হ'লে নাজানো যেতিয়া বান্ধি থৈ যাব যে আপোনাৰ কামটো সম্পূৰ্ণ হ'ব মানে আশাটো পূৰণ হ'ব তাৰপিছত আহি পেলাই খুলি থৈ গ'লেই হ'ল বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে কিন্তু এতিয়া আমি আহি পোৱা দেৰি হ'ল মানুহ কম আৰু 4টা বাজিছে 4:30 বাজিল 5টা বজাৰ পিছত বন্ধ কৰিব তো এতিয়া সেইটো কাৰণে মানুহ বেছি নাই ওচৰৰ পাজৰ মানুহখিনি আহিছে চাগে এইখিনি ওচৰতে এতিয়া সন্ধিয়া সময় হৈ আছে 5টা বজাত বন্ধ কৰিব আৰু আমি 10টাৰ পৰা আহি এতিয়া কেইটা বাজিল 4:30 বাজিল 4:11 টাইম হ'ল আহিব ৰাস্তাটো দূৰটো ইমান একেবাৰে ৰাস্তাটো আহি ভাল লাগে যেনেকুৱা বহুতকেইটা মানে মেইন এইটোৱে গছডাল আৰু এই ৰঙা কাপোৰ ফিটাটো আৰু মেইন ক'বলৈ গ'লে সেইখিনিয়ে মনৰ কামনা বা মন্দিৰটোৰ ওচৰতে আছে এইটো বাকী এইফালে চাকি বন্তি ধূপ ধূনা জ্বলাই তাৰপিছত সেৱা সৎকাৰ কৰি নেবত চেবত দি তাতে ফিটা চিটা বান্ধি পেলাই গুচি গ'লে হ'ল আৰু
এতিয়া গৈ থাকোঁ আৰু ঘৰলৈকে সন্ধিয়া হ'লে যাৰ মৰিগাঁও পাওঁতে লাগিবই চাগে 10-11টামান বাজিব চাগে দেহা দুৰ্বল হৈ গৈছেগৈ এতিয়া মনৰ টোপনি লাগিছে মানে এতিয়া মনৰ উৎসাহত আহিলোঁ চাম বুলি দেখা নাছিলোঁ তেওঁ মন্দিৰটো আহি দৰ্শন কৰি গ'লোঁ তো চাই থাকক পিছলৈকে আগত আৰু কি পাওঁ